আমার লগতে আছে জানি কৰি CRPF এখন পলিচিটো আমাৰ পৰা নাছিল যাই থৈ ঘৰৰ মানুহটা পৰিল সেইটোতে ভাল লাগছে 10 লাৰু গোটেইটা খাই শেষ কৰিছি 10 লাৰু মহানাৰ দোস্ত বিহাৰৰ পৰিস্থিতি চাওক সব বানপানী বিহাৰীকেইটা কথা কি কম মানে দালা দে আর উঠিয়ার পা হাসি দে আর বাপরে বাপ হ্যাঁ পড়ে গেছি গাইস এখন নাম বদ্দাকা সবাই মিলি কিনে দিয়ে গেছি মর্নিং গাইস আমি আই পালো সাপুর যাই পেলো আমি মানে বিহার সাপুর আই পালো আৰু গাইস যাই আছো লাহে লাহে এতিয়া ওরা ৰাতিটো আৰু মানে আমাৰ জ্বালা খাওঁতে গেল গাইস নাই আৰু দুটা মানে টোপনি মেলি দুটা মানে ৰখাতে গেল মানিছে গা আজা কৰি কাৰণে এতিয়া প্ৰব্লেম টেনশ্যন গুচি যাব আৰু দেখি হ'ল উঠাতে এতিয়া চাৰা উপায় নাই আৰু গাইস ৰাতিটো মানে অকণমান ৰ'ব লাগে মেডিকেলত বহুত আছে না কাৰণে ক্লাছ হৈ নাখায় লাহে লাহে ৰাতিপুৱা লাল চাহ আছে কি পিঠা দেখাই দিয়ে আৰু দুখনমান পিঠা খাই আছে আৰু আমাৰ লগতে আছে জানি কৰি CRPF এটা আমাৰ মানে এই শংকৰহঁতৰ গাঁৱৰে আমি পিছত চিনাকি হ'লো চিনাকি হৈ ভাল লাগিল আমি চিন্তা কৰি আছিলো যে তলৰ চিটটো কাৰ পৰছি তাৰমানে তলৰ চিটটো আমাৰ পৰা নাছিল যাই থৈ ঘৰৰ মানুহটা পৰিল সেইটোতে ভাল লাগছে আৰু গাইছ তেতিয়া আৰু পিঠা লাৰু গোটেই একদম লাৰু শিক্ষা কৰিছি আহো সেইকাৰণে বোলে লাৰু খাই ভাল পায় এত কিবা আনছা না ঘৰৰ পৰা খোৱা বস্তু হা কিন্তু সি খাই ভাল পায় বোলে লাৰু গোটেইকেইটা 10টা লাৰু আছিল বোলে 10টা আছিল না 10টা লাৰু গোটেইকেইটা খাই শেষ কৰিছি তোকে আৰু তো 5টাৰ বেছি আছে জাপৰ আছে নেকি হা এটা আছে নেকি चाय पिलाएंगे पैसे नहीं तो पैसा रहे चाय मटका वाला गया चाय বিহাৰৰ পৰিস্থিতি চাওক সব বানপানী পানী গাইছ পানী কিয় নহ'ব বাপৰে বাপ পাহাৰ পায় বৰষুণে বৰষুণ আৰু এচি টেপাত ঠাণ্ডা পাইছোঁ দেই আমাৰ গুৱাহাটীত এচি কি গমেই পোৱা নাছিলোঁ ইয়াতে আহি যিটো এটা ঠাণ্ডা কপেনি চলি গ'লে আৰু চব কম্বল উৰি আছে গাইছ পানী এইটো চাইডে সোমাইছে নেকি কোথায় পানী গাইছ USTMৰ পানী মানে গাইছ মানে ইয়াতে কিনে কিহৰ পানী USTMৰ পৰা কেৱল USTMৰ পৰা আহিছে মই কিন্তু বুজি নাপাওঁ আপোনালোকে যদি জানে কমেণ্টত জনাব क्या लगे এখন দি দেখুন গাইছ আমি আহি পালো কিউল জনচন মানে আমি গাইছ বিহাৰতে আছো বিহাৰ পাৰ কৰিবই পৰা নাই আৰু গাইছ মানে বিহাৰীকেইটা কথা কি ক'ম মানে আমি চিট বুকিং কৰি লৈছোঁ এচি ডাব্বাত যেনেকৈ সোমাই যায় আমাৰ অসমীয়া মানুহে সেনেকৈ সোমাব ভয়ে কৰে মানে জেনেৰেল ডাব্বাতে সোমাব ভয় কৰে কিন্তু ইয়াতে এচি ডাব্বাত যেনেকৈ বহে আমাৰ চিটতো আমাকে উঠাব দালা দিছিলে মোটামুটি 3-7জন মানুহ বহি থাকে আমি উঠবা দিলি ইয়াতে উঠি ইয়াত মালিক মানে বিহাৰত আছো না মালিক আৰু আমাৰ তাতে বিহাৰীবিলাক আমি সন্মান কৰোঁ হা এই গৈছে আৰু কি ক'ম মোটামুটি ইয়াতে আৰু 10-15 মিনিট ৰখবো আৰু মোটামুটি আৰু অলপ ফুৰি আহোঁ টাইম পাছ আমাৰ ল'ৰাবিলাকে লুডু খেলি আছে আমাৰ জালমুড়ি পাৰ্টি চলি আছে এতিয়া জালমুড়ি খাওয়াত ব্যস্ত মোৰ হাসে দেওয়া জালমুড়ি আর পায় হ্যাঁ এই 3 মান খালা কিন্তু আর খাওয়া ভালে তা কবাই নাগে স্পিকার আছে
নাই মই এবাৰে খাইছোঁ এই ফাৰ্ষ্ট নাই মইতো খাই নাই মইতো নাখাওঁ এইগিলা ইটো নাখায় আৰু গাইছ আমাৰ এই খানাও দি পেলা এতিয়া মানে সিহঁতৰ চিন্তা হৈছে গাইছ মানে এতিয়া খানাই খাব নে জাল বুলিয়ে খাব মোৰ ভাল হৈছে মই খোৱা নাই ইও খোৱা নাই আৰু টেনশ্যন নাই ইও খোৱা নাই ইয়াত তিনিটাৰ এতিয়া ব্যৱস্থাটো হ'ব ভালে হৈছে একশে ভাজিটা আমি খাব পাৰিম ৰাতিপুৱা হেৰি খাইছে কি বুলি কয় এইটো ৰাতিপুৱা যে খাইছিল ৰাতিপুৱা কি খাইছিলে বাবু ৰাতিপুৱা কি খাইছিলি এইগুলোৰ লগত কিবা আছিল আলুৰ চপ আলুৰ চপ এইগিলাখন মাৰছি দে ৰাতিপুৱা 7টা বজাতে 7টা বজাতে মাৰছি এই কি ভাই মারছি দে আর উঠিয়ার পা খাসি দে আর বাপরে বাপ হ্যাঁ ৰাতি কুম্ভকৰ্ণ ঘুমাব দিবা আছে ৰাতি 10টা বজাত এই যোৱাকালি ভিডিঅ'টোত কৈছিল এই বোলে পহৰা দে তইতো 10টা বজাৰ পৰা খবৰ নাই ৰাতিপুৱা তই এই চলটো কান্দিলে আমি হাৰি পালো ই হাৰিও নাপালা আমি গোটেইকেইটা হাৰি পাইছো ই হাৰি পোৱা নাই ৰক্ষা কাক পাতিছিলো আমি বেগ বৰ্ডাকা নাকৰ চাউনি আমাৰ পহৰা দিয়ে আনছি গাইছ আহি গেল আমাৰ নিৰামিষ খানা পানী লৈ লওঁ বাবু তেওঁ মই অজয় মই আৰু আমাৰ নৱজ্যোতিকা বহি গৈছে বদ্দাকা এখন নাম পৰি গৈছে গাইছ এখন নাম বদ্দাকা চবে মিলি কিনে দি গৈছে মানে চবতকে গোটেইকেইটাতকে ডাঙৰ নাই সেইকাৰণে বদ্দাকা বোলাই বদ্দাকাৰ এনে চলি পেক কিন্তু বিয়া পতা নাই সেইটো হয় কিন্তু গাইছ গাইছ আমাৰ থালিটো চাই লওক চেম থালি নাই নাই চেম থালি খালি ইয়াতে কালি ভাজি দিছিল আজি তৰকাৰী আছে খানাটো কিন্তু গাইছ মিছা কলিনো কি হ'ব যোৱাকালি ৰাতি খাই কিনে ভালে লাগিছিল আজি দুপৰীয়াৰ সাঁজটো বা কেনেকুৱা হয় একে জেগাটো অৰ্ডাৰ দিছোঁ আমাৰ ইয়াতে কিন্তু ৰেলৱে কেণ্টিনত ন ৰেলৱে কেণ্টিনতে আমি অৰ্ডাৰটো দি আছোঁ খানাটো ভালে লাগিছে খাই বেয়া বুলি নকওঁ আজিতো বা কেনেকুৱা হয় খাই লৈ কিনে কৈ আছোঁ বাৰু আপোনাৰ মজা গাইছ খোৱা কথা আৰু গাইছ পনীৰ এই গাইছ পনীৰ অলপ লৈ ল'লো পনীৰ কেনেকুৱা আছে খাই লওঁ আজিও পনীৰ আজি অলপ পনীৰ টেষ্ট বেলেগ আহে মছলা আজি অলপ বহুত হৈছে গাইছ কালি ৰাতিখন অলপ ভাল আছিল নৰ্মেল হৈছিল ঘৰত খোৱাৰ দৰে আছিল তোমাৰ পনীৰ মানে গাইছ আৰু মানে কণীৰ দম আৰু মানে বোলে একো অসুবিধা খাবাই নোৱাৰে কিবা লাগে ঘৰত বোলে ডেইলি বোলে মাছ থাকেই তেওঁৰ মাংস থাকিবই দে আৰু খা আৰু খাবি যিহেতু এতিয়া আমি যিহেতু খোৱা নাই আৰু আমি পনীৰে নিৰামিষ ভাতে খাই আছোঁ এতিয়া বাবাৰ দৰ্শন নকৰাক গ'লে আমি ভাই নাখাওঁ সি খাই আছে সি খাই থাকিব দি আমি গোটেইকেইটা কৈ আছোঁ নিৰামিষ খোৱা নাই সি বোলে নৰে খাব আহিছোঁ নৰা দিয়া আৰু খা নাই আজি টেষ্টি হোৱা নাই আজি খানাটো গাইছ টেষ্টি নাই আমাৰ খোৱা লোৱা গোটেই হৈ গ'ল এতিয়া আমি আহি পেলাই এতিয়া পাটনাই পাম এতিয়া পাটনাত আমাৰ লগৰ বন্ধু বুলিয়ে ক'লোঁ দাদাই হয় বাকী আমাৰ শংকৰৰ বন্ধু যিহেতু আমাৰো বন্ধু এওঁ এতিয়া বিদায় ল'ব এতিয়া তোমাৰ এতিয়া ডিউটি ক'ত চলি আছে ডিউটি ঝাৰখণ্ডত এতিয়া যাম পাটনাৰ পৰা আকৌ 7টাত ট্ৰেইন আছে একদম ডেটলৈ পাম আৰু ডিউটি ৰাতি আৰু গাইছ আমি এতিয়া আৰু ইয়াৰ পৰা আহিব লাগিলে আৰু চিটত বা আৰু কোনে আহে ভাল মানুহ আহিলে হয় আৰু গাইছ আমাৰো প্ৰব্লেম হ'ব এতিয়া টেকানে চলি আহিলে ভাল দিছোঁ এতিয়া আৰু টেকানে চলি আমাৰ ভালে পাইছিলোঁ গাইছ এই চিটটোত এটা আহিছিল আমাৰ মহিলা এজনী আহিছিল আমি তেওঁক ভাল চিটে দিছোঁ তলতে দিছোঁ তেওঁক আমি তাতে দিছোঁ কাৰণ আমি ইয়াতে ল'ৰাবিলাক গোটেই বহি আছোঁ না সেইকাৰণে চেঞ্জ কৰি দিছোঁ তেওঁক আমি বিদায় দিওঁ ইয়াতে ৰখি কিনে বাই বাই এতিয়া আমি গোটেইকেইটা বিদায় দিওঁ ব'ল এতিয়া বাতি পাটনাত কোনোবা নিব লগা আছে নেকি অজয় তোৰ কিবা তুলসী বাটক পাটনাত যাবা আৰু বাই বাই তোমাৰ পাটনাত কিবা কাম আছে নেকি পাটনাত কিবা দেখাব লগা আছে অমৰ অমৰ পাটনাত দেখাই লওঁ
কিবা আছে যদি বেমাৰ চেমাৰ এই ক'ত দৌৰি আছা গাইজ পাটনা জংচন আহি পালোঁ আমি আৰু মোটামুটি যাই নাছোঁ দিয়া গোটাখিনি পোৱাৰ হ'ব আৰু যাই পোৱা এতিয়া উভতাই দিলোঁ এতিয়া আৰু আমি এতিয়া যাওঁ আৰু গাড়ী ৰাতি হৈ গ'ল আৰু আহি গ'ল আমাৰ খানা এইফালে ভাত এই আমাৰ নিৰামিষ আৰু এওঁলোকৰ মাংস মই কৈছোঁ ট্ৰেইনৰ মাংস নাহিবি আৰু ই ক'ব হৈছে কিবা টেংচা লাগিছে মাংস খা নিৰামিষ খাই বেছ গাইছ আপোনালোকৰ ট্ৰেইনত জাৰ্ণি কৰিলে নিৰামিষে খাব পৰা গ'লে নিৰামিষৰ লগত পনীৰ থাকে পনীৰটো অকণমান মাজে মাজে ফাল্টু বনায় কিন্তু মাজে মাজে ভাল বনায় গাইছ কি ক'ম মিছা কথা এইফালে আলু ভাজি ইফালে আছে আপোনাৰ এইটো লালমোহন আৰু ইয়াৰ ওপৰত খাব কি মাংস মাংস খাবি নে তই 30 টকাই তেতিয়া গাইছ খাই লওঁ দেই ৰাতিৰ খানাটো আজিৰ দিনটো ইয়াতে শেষ কৰিলোঁ অহাকালি আপোনালোকক লগ পাই আছোঁ ডেইলি বাই বাই